আহিলোঁ দিচাং। ৰাতি কেম্প কৰিম, বৰশী বাম, ফুল নাইট কেম্প কৰিম। দেখিছে ন বেক আনচাৰি আছে, মই আছোঁ, গাড়ী লৈ আহিছে, স্কুটি আছে, বস্তু ফুল লোডিং, খৰি আছে পূৰা। এতিয়া টেণ্টটো বনাবলৈ আমাৰ যোগাৰ চলি আছে ইয়াত, টেণ্ট হ'ব। ৰাতি খানা চানা, সেইটো চনু আছে লগত, নামি আহিছে সি বৰশী বালেই মানে পেলালেই, সি ষ্টাৰ্ট দিলেই, সেই কামত লগা নাই। এখন দিচাং এইখন জাষ্ট আহিছোঁ, ভিডিঅ'টো চাব আপোনালোকে। আজি কি কৰিব পাৰোঁ নাজানো, কিমান কেনেকুৱা মাছ খাবও পাৰে নাখাবও পাৰে নাজানো। জাষ্ট এটা চখ মন এটা আছিলে যে ৰাতি নাইট কেম্প কৰিম, আজিলৈকে কৰি পোৱা নাই, তাকে কৰিবলৈ আহিছোঁ। নাইট চিকাৰ মানে ৰাতি গোটেই ৰাতি হ'ল নাইট বৰশী বাই পোৱা নাই, কেম্প কৰি পোৱা নাই। চ' আজি সেইটোকে চখ মিটাবলৈ আহিছোঁ। মাছ পাওঁ নাপাওঁ নাজানো। ৰাতি জুই জ্বলাবলৈ এতিয়া বাঁহ বিচাৰি থকা হৈছে, পূৰা বাঁহনিত সোমাই হাবিত সোমাই খৰি লুৰিয়াই আছোঁ। এই আনচাৰি তাত কাটি আছে, চনু আনি আছে, ময়ো থৈ আহি আছোঁ। খৰি অলপ গোটাই লৈছোঁ ৰাতিৰ কাৰণে। বাকী আছে জাষ্ট টেষ্টিঙৰ কাৰণে। এতিয়া দিনতে 1, 2, 3, 4 এইটো হেৰি ধৰি আছে চেলকনা, মুস্তাক তাত বহি আছে, 2ডাল পাতিছে। ঢেৰ বৰশী এতিয়াও ওপৰত আছে, পেলোৱাই নাই। জাষ্ট আমি এনেই টেষ্টিঙত পেলাই থৈছোঁ, আৰু বাকী কামবিলাক কৰিবলৈ কেম্প চেম্পৰ কাৰণে ৰেডি হৈ আছোঁ, কৰি আছোঁ। মুঠতে এনেকৈয়ে মাজে মাজে দেখাই থাকিম। যদি মাছ লাগে, সঠিক নহয় মাছ পাম বুলিয়ে অহা নাই, আচলতে কেম্প কৰিবলৈ আহিছোঁ। কেম্প কৰা নাই আজিলৈকে, নাইট ফিচিং কৰা নাই, আৰু কেম্প কৰিও পোৱা নাই। চ' ইয়াত আজি ফূৰ্তি কৰিবলৈ আহিছোঁ। আৰু এজন আলহী আহিছে, চ' বেণ্ডেজ লৈ হ'লেও আহিছে, বৰা এইজন বৰা। দেখিছে ৰাতি হ'ল, ছাতি লগাই লৈছোঁ, লাইট সৰু ডিম লাইট এটা জ্বলাই লৈছোঁ, মানে চৌকা টৌকা কৰিম। অলপ দেৰি আছে আৰু টাইম হ'ল আপোনাৰ 6টা, পূৰা 6টা বাজিছে। বৰশী তলত 2টা মানুহ বহি আছে, আৰু মই ওপৰত 3টা পেলাইছোঁ। ইয়াত বহুত এই চিধা চিধি অলৰেডি তাতো পৰি আছে 4-5টামান, আৰু পেলাবলৈ আছে। এজন আমাৰ বাহিৰলৈ গৈছে, আহি কিবা আনিব গৈছে। চাওঁ কি হয়। মুঠতে আমেজ লৈছোঁ, যিটো আমেজ আজিলৈকে পোৱা নাছিলোঁ। মানে বহুত মন আছিলে আজিলৈকে মোৰ, কিবা কাৰণত হয়তো নিমিলে কেতিয়াও, আজি মিলিছে। থাকিম ৰাতিটো, মস্তি কৰিম, আৰু আপোনালোকক দেখাম। ভিডিঅ'টো ৰোমাঞ্চক হ'বলৈ গৈ আছে, চাব। এইটো আচলতে আমাৰ টেণ্টটো এনেকুৱা হ'ল, কিনা টেণ্ট নহয়, আমি টেম্পৰী নিজে বনোৱা টেণ্ট। অলৰেডি ৰাইজ শুলেই ধুনীয়াকৈ, দেখিছে ন চনু শুই আছে পূৰা। বৰশী দেখিছেনে, এইটো এটা আগতেও কৈছোঁ, ভিডিঅ'টো প্ৰথমতেই ক'লোঁ যে মই ফিলিংছ এটা ল'বলৈ আহিছোঁ, যে মই আজিলৈকে নাইট কেম্প কৰি পোৱা নাই। আজি ফূৰ্তি কৰিম, আৰু আপোনালোকক এই ফূৰ্তি আপোনালোককো দিব চেষ্টা কৰিম। ভাল লাগিলে, যদি ভিডিঅ'টো ভাল লাগে, মই নাই কোৱা বেয়া লাগিলে নালাগে বাৰু। যদি ভাল লাগে অন্ততঃ লাইক এটা মাৰিব। এই এনেকুৱা ভিডিঅ' দিবলৈ আপোনালোকক যাতে উৎসাহ পাওঁ, লাইক এটা মাৰিব। বৰশী এতিয়ালৈকে মাছৰ ৰিজাল্ট পোৱা নাই। কথা হ'ল কি, আচলতে এতিয়ালৈকে বৰশী ইণ্টাৰেষ্ট দিয়াই নাই আমি। বৰশী পাতিমহে ৰাতি 1টা বজাৰ পিছৰ পৰা। কিন্তু এতিয়া চক মাংস বনি আছে, চক জুই চক মাংস বনি আছে, ৰামদা আছে, এই বিলাহী কাটি আছে, জলকীয়া কাটি আছে, চনু বনাই আছে, আৰু ভিডিঅ' কৰি আছে আনচাৰিং। আপুনি হয়তো আপোনালোকে দেখিছে মোৰ ভিডিঅ'ত, বা দেখিছে, নিশ্চয় দেখিছে ভিডিঅ'ত আনচাৰিং। হ'লেও মই দেখাম নাজানো, কিন্তু যিটো এনজয়মেণ্ট কৰিবলৈ আহিছোঁ, ভাল লাগিছে এনজয়মেণ্টটো পাই। এইটো আনচাৰিং, ইয়াক হয়তো দেখিছে, মোৰ ভিডিঅ'ত দেখিছে, আছে। কিয়নো মোৰ লগত ই গৈছে, কম্পিটিশ্যনত গৈছে, ইয়াক দেখিছে। ই বহুত এই দিচাংখনৰ নদীখনৰ ই মাষ্টৰ হয়। ইয়াৰ ওপৰত অল টোটেল শিৱসাগৰ ডিষ্ট্ৰিক্টত এতিয়ালৈকে মাষ্টৰ ওলোৱা নাই। আনচাৰী বুলি ক'লে মাষ্টাৰ, ৰেকৰ্ড আছে। মই আপোনালোকক কি ক'ম,
মানে কি কেজি আছিলে বাহুটো 22 কেজি বাহু নদীত ধৰিছে নদীত এনেকুৱা কিবা কোনোবা আছে মই কৈছো নাই মোৰ হিচাপত সেইটো বাদ দিয়ক 1 কেজি বাদ দিয়ক মই গণাই নাই জনীটো বাদ দিয়ক 31 জনী 50 জনী মতলব নাই ৱেইট আমাক কি লাগে ৱেইট 22 কেজি হয়তো এদিনত কোনোবা 50 জনী ধৰিব পাৰে 100 ধৰিব পাৰে কিন্তু 22 কেজি বাহু এটা ৰখোৱা নৈত সৰু নৈ হওক ডাঙৰ হওক মই কথাই নকওঁ দিচাং লেখীয়া নৈত 22 কেজি বাহু ধৰি ৰাখিছে বৰালিও ধৰিছে কিমান আছিলে বৰালিটো নিজৰ মুখলে মাৰ 9.5 কেজি নিজৰ মুখলে মাৰ 9.5 কেজি কি মাছ আজিলৈকে কিমান ডাঙৰ ডাঙৰ ধৰিলা তুমি হাইছ 22 কেজি হা হাইছ 22 কেজি 930 গ্ৰাম আৰু নাই তাতকে ডাঙৰ নাই এনে সৰু সুৰা ধেৰ ধৰিলো কিমান কিমান ধৰিলো গম নোপোৱা ইমানে বেহিচাপ ধৰিলা আজিলৈকে গম নাপাওঁ এংলাৰ বন্ধুসকল এইখিনি মোৰ একচুৱেলি চেনেলটো মোৰ চাই অকল এংলাৰসকলে ইয়াৰ চেহেৰাটো মনত ৰাখি লওক শিৱসাগৰত আহিলেও ইয়াক লগ কৰিব ই মাষ্টৰ হয় নদীৰ ই দিচাঙৰ মাষ্টৰ হয় বেলেগ নদীৰ মই কথা নকওঁ দিচাংখনৰ ই মাষ্টৰ হয় ইয়াক লগ ধৰিব চাই লওক ইয়াৰ নাম হ'ল আনচাৰী নমস্কাৰ সি কৈছে ৰাতি 1টা বজাৰ পৰা পিছতহে বৰশী পেলাম সি এতিয়ালৈকে বৰশী খোলাই নাই মইহে পেলাই থৈছোঁ সি এতিয়ালৈকে বৰশী পেলোৱাই নাই তাৰ বৰশী চিল পেক আছে 7ডালমান বৰশী তাত সোমাই আছে বেগতো সোমাই আছে দেখিছে ন সি পেলোৱাই নাই মানে ভাবিছে ৰামদা একদম গোহাঁই ডুবি আহিলে ৰামদাক লগ পাব ঘৰটো অপজিটত নৈখনৰ ইপাৰ হয় এইবিলাক টেষ্ট ল'বলৈ আহিছোঁ একচুৱেলি ই মাতিলে ই মতাৰ কাৰণে আহিলোঁ আজি এক্সপিৰিয়েঞ্চটো লৈ চাইছোঁ কেনেকুৱা হয় নাজানো সেইকাৰণে আপোনালোককো জনাইছোঁ চাব ভিডিঅ'টো মুঠতে ভাল লাগিছে আৰু মোৰ ভাল লাগিছে হয়তো আপোনালোকৰো ভাল লাগিব এই ভাত এতিয়া আৰম্ভ কৰিছোঁ আৰু ভাতে মাংস এনেকৈ দিছে জুই চক কিনাৰতে বহিছোঁ এতিয়া খাম ৰাতি বাঢ়িছে টাইম চক মই টাইম দেখাইছোঁ ষ্টিল মানে 11:30 দেখিছে ন 11:30 ভাত খাইছোঁ গুড মৰ্ণিং বন্ধুসকল ৰাতি শুই দিলোঁ আচলতে ঠাণ্ডা অলপ বেছি পৰিলে শুই দিলোঁ এতিয়া উঠিছোঁহে অকণমান আগত উঠি লৈ বৰশীকেইটা পেলালোঁ জুয়ে নুমাই আছে জুইটো জ্বলাওঁ ৰাতি মানে বৰশী বোৱা নহ'ল একচুৱেলি মানে ঠাণ্ডাটো কুঁৱলীটো বেছি মাৰিলে আন্ধাৰ একদম পূৰা কুঁৱলী হৈ গ'ল শুই দিলোঁ এইটো 5টা বজাত উঠিলৈ বৰশী চৰশীবোৰ পেলালোঁ চবেই বৰশী চৰশীবোৰ পেলাইছে এটাকে এয়া মই পেলালোঁ মোৰ 3টা বৰশী ধুনীয়াকৈ মাছো খেলি আছে বৰ ধুনীয়াকৈ এতিয়া এয়া জুই জ্বলিছে ঠাণ্ডা লাগিছে ৰাতিপুৱা দৃশ্য চক নয় এই কেম্প দিছে নাই খেলিছে মাছ ডাবলুচ মাৰিয়ে আছে যেনি মাছ মাৰি আছে কি তাত মাৰিলে এটা ধোঁৱা হৈ আছে চনে টোপ লগাই আছে তাকে ৰাতিপুৱাৰ দৃশ্য এইটো এটা আহি গ'ল এতিয়া মোৰ এটা দিছিলে বাইত মই নাপালোঁ এইটো মাছ এটা লাগিছে কি লাগিছে দেখিছে নাই বৰশী জোকাৰি আছে এইটো দেখিছে বৰশী চাব দেই ধেনু হৈ যাব দিয়ক দিলে কালিৰ পৰা ভিডিঅ'টো চলি আছে মাছ এটা দেখাব পৰা নাই আপোনালোকক এতিয়া ৰাতি বৰ্তমান আহি আছে এইটো চনুৰ বৰশী তাৰ বৰশী তলত থকাটো এইটো ওলাইছে লাহে লাহে
আৰম্ভণি হ'ল মাছ এটা লাগিলে দিয়ক মাছ এটা আপোনালোকে দেখিছে এতিয়া বৰ্তমান সময় 9:30 বাজিছে মাছ আহি গ'ল কুহি ধুনীয়া চাইজ এইটো দেখিছেনে ময়ো বাই আছিলোঁ তাত আৰু এটা বৰশী পৰি আছে তলত ময়ো বাই আছিলোঁ মাছ চেলকণাত মাছ ধৰি আছিলোঁ মাছকেইটা চাইজ চাব আপুনি এটা এটা এই মোবাইলটো সমান এটা এটা চাইজ মাছৰ মানে আপোনাৰ চেলকণা মাছৰ মই ধৰিলোঁ কেইটামান আহি এতিয়া অকণমান বহি লৈছোঁ সেই তাত জীয়াই থৈছোঁ দেখামগৈ ৰ'ব এইটো ধৰিলে এতিয়া ধৰিলে সেই তাতে ভৰাই থৈছে যে তাতে জীয়াই থৈছে গোটেই মাছখিনি এইখিনি ধৰা হ'ল চক এইখিনি চেলকণৰ চাইজ চক কেনেকৈ দেখাম দেখিছে নাই কিমান ডাঙৰ চাইজ চেলকণা ইমানখিনি ধৰা হ'ল মই বেছি নহয় মই 5টামান ধৰিলোঁ সি বাকীখিনি ধৰিলে এতিয়া দিনৰ খানা বনাই আছোঁ এয়া দিনৰ খানা চলিছে বনাই আছোঁ মাংস বনি আছে দিনত ভাত খাবলৈ মাছ সেইখিনি যে দেখাইছিলোঁ সেইখিনি গুড়ি কৰি পেলালে চনুৱে বনালে গুড়ি কৰি পেলালে সেইখিনি বহি পাতি এটা টোপনিয়ে গুচি গ'ল শুই দিলেগৈ লাষ্টত সাৰ পাই আছে এনেই পৰি আছে আৰু এটা গ'ল সেইফালে ক'ৰবাত শিঙৰা মাৰিব গুচি গ'ল সিফালে গুচি গ'ল শিঙৰা মাৰিবলৈ মইতো সেয়া খানা বনি আছে খানা চানা খাই আৰু লাহেকৈ ওলাই দিম আৰু 4টা বজাত মাছ ধৰিব পাৰিলে ভাল আছিলে মাছটো তেনেকৈ ওলোৱা নাই মানে মাছ ওলাইছে খোৱা নাই আচলতে এটা মিছ হ'ল এটা ধৰিলে আৰু এই চেলকণাখিনি দেখিলে খাবলৈ বনালোঁ আৰু পাৰ্টি আহিছে দিছে গাড়ী এখন সি ইটো চাইডে আছে বাবলৈ গৈছে বৰালি বাবলৈ গৈছে এইটো চাইডে সেই চাইডত গৈছে বৰালি বাবলৈ আৰু এটা পাৰ্টি আহিছে বাইক লৈ সেইফালে গ'ল বৰালি বাব সেইপিনে গুচি গ'ল তাৰ আমাৰ আৰু এটা গুচি গ'ল চনু সেইফালে বড়ি এটা লৈ আহিছিলে কালি আজি এতিয়া গৈছে সেইফালে শিঙৰাই বাই নে বৰালি বাই নাজানো ভাত খাব লৈছোঁ আৰু এতিয়া এয়া মাংস বনি গ'ল এয়া মাছো আছে মুড়িঘণ্ট কৰি পেলালে গোটেই চেলকণাখিনি দেখাইছিল যে মুড়িঘণ্ট কৰি পেলালে এয়া এজন বাতিত খাইছে আৰু পেচেণ্ট তেনেহ'লে খাই বৈ লওঁ বাকী কি হয় পিছত দেখা যাব এতিয়া ভাতটো খাই লওঁ ক'বলৈ পাহৰিলোঁ ই শিঙৰা ধৰিব গৈ লিঠা এটা ধৰি লৈ আহিলে এই মই সেইটো নকৰিলোঁ ভিডিঅ' আচলতে ই দূৰৰ পৰাই আনিছে আনি জীয়াই থৈছে দেখাম মই সেইটো মাছটো বৰশী উঠাই দিলোঁ উঠাই লৈ সেয়া আমি টেনশ্যন ভাঙিম আৰু এতিয়া বস্তুবোৰ চব জাপিলোঁ বৰশী এটাও নাই সেই মাছ দুটা পোৱা হ'ল যে সেইকেইটা এয়া তলৰ পৰা আনিলে পানীৰ পৰা সেই চক এটা লিঠা এটা কুহি জীয়াই আছে এতিয়া ই ধৰিলে সেইকেইটা সেইটোতো লিঠাটো ধৰিব আপোনালোকে নেদেখিলে কাৰণ মই যে কৈছিলোঁ সেইফালে গৈছে শিঙৰা মাৰিবলৈ সেই তেতিয়া ধৰি বৰশী বাই ভাল লাগিলে কেম্পিং কৰি ভাল লাগিলে মাছ নাপালোঁ এটা মিছ হ'ল আচলতে মাছ নোপোৱা নহয় নোখোৱা নহয় এটা খাইছিলে এই আনচাৰীয়ে মানে পকাইছিলে কি হ'ল সেইটো মাছটো জুপি পাই খাই গ'ল বা যি কি নহওক একো নাই এৰা ধৰা থাকেই মাছ পাবই লাগিব কথা নাই কিন্তু যিটো ফূৰ্তিৰ কাৰণে আহিছিলোঁ ফূৰ্তিটো পালোঁ আপোনালোকক দেখাব চেষ্টা কৰিলোঁ কেনেকুৱা পাইছে নাজানো ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰিব আৰু কমেণ্ট কৰিব যদি কেতিয়াবা দিচাঙত কেম্পিং কৰিবলৈ মন গৈছে লগ কৰিব একেলগে থাকিম নহ'লে আপোনালোকেও মাতিব ক'ৰবাত যাম আপোনালোকৰ তালৈ যাম কেম্পিং কৰিম ৰাতি কেম্পিং কৰিম আৰু এনেকৈ মাছো পাম ঠিক আছে তো আজিলৈ ৰাখিছোঁ পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ভিডিঅ' চাই থাকিবলৈ এইবোৰ একচুৱেলি কেম্পিং কৰিয়ে প্ৰথম আহিছে মই অকল জানে আপোনালোকে যিসকলে নতুন আহিছে মোৰ চেনেললৈ তেওঁলোকে হয়তো গম নাপায় মই কম্পিটিশ্যনৰ ভিডিঅ' দিওঁ আৰু কম্পিটিশ্যনৰ আপডেট ভিডিঅ' দিওঁ মানে কেতিয়া হ'ব ক'ত হ'ব কোন জেগাত হ'ব কেইটকা টিকেট কেনেকৈ প্ৰাইচ সেইবিলাক দিওঁ আৰু নিজেও খেলাওঁ জানে আপোনালোকে যিসকল নতুন আহিছে তেওঁলোকক কৈছোঁ যে মই কম্পিটিশ্যন খেলাওঁ আৰু আহি আছে আগন্তুক 8 ফেব্ৰুৱাৰীত আমাৰ যোৰহাটত আমাৰ এই এংলাৰ বন্ধু এজনে কি আছিলে জেগা জলপৰি ফিচিং কম্পিটিশ্যন বুলি এখন খেল খেলাইছে পৰাপক্ষত আপোনালোকে জইন কৰিব 2300 টকাত 120টা ছিট লিমিট কৰিছে 2300 টকা ধুনীয়া প্ৰাইজ লিষ্টখনো বেয়া নহয় ঠিক ঠাক আছে ভাল লাগিব খেলখনত মই গৈ আছোঁ আৰু মই নহয় মোৰ টীম এটা গৈ আছোঁ আমি টীম এটা যাম খেলিবলৈ আমি মোৰ টীমটো প্ৰত্যেকখন খেলতে যাওঁ এৰি নিদিওঁ আজিকালি
এখনো খেল তাৰপিছত আহি আছে তাৰ এডভাৰটাইজ পাব অলৰেডি 29 মাৰ্চ শিৱসাগৰত এখন খেল আহি আছে ডাঙৰ খেল ভাল খেল মই নহয় বেলেগে পাতিছে কিন্তু মোক তেওঁলোকে অকণমান আপডেট কৰি দিব কৈছে ৰাইজসকলক যিহেতু মোৰ লগত বহুতত চিনাকি আৰু মোৰ চেনেলত গোটেই এংলাৰসকলে ভিডিঅ' চায় চ' সেইটো আপডেট দি থৈছোঁ 29 মাৰ্চত শিৱসাগৰত খেল এখন আহি আছে ভাল খেল এখন ঠিক আছে তো ইয়াতে ৰাখিছোঁ আজিলৈ ভিডিঅ'টো নাজানো কেনেকৈ কি পালে চাব আজি লিখিছোঁ ধন্যবাদ জয় অসম